অভিনেত্ৰী হিমাক্ষী কলিতাৰ ভাল খবৰটো আপোনালোকে পালেনে? সেই ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, ৰাধিকা ধাৰাবাহিকখনৰ পিছত হিমাক্ষী কলিতাক আপোনালোকে কোনো চিৰিয়েলত দেখা পোৱা নাছিল। অভিনেত্ৰী হিমাক্ষী কলিতাৰ ভাল খবৰটো এয়ে যে ৰং চেনেল যোগে 14 মাৰ্চৰ পৰা আহি আছে এখন নতুন ধাৰাবাহিক, যাৰ নাম হৈছে মনগীত, য'ত অভিনয় কৰিব অভিনেত্ৰী হিমাক্ষী কলিতাই মুখ্য চৰিত্ৰত। এই ধাৰাবাহিকখন আপোনালোকে 14 মাৰ্চৰ পৰা নিশা 9:30 বজাত উপভোগ কৰিবলৈ পাব। বন্ধু বান্ধৱীসকল, আপোনালোকে কোনে কোনে বাৰু এই ধাৰাবাহিকখন চাবলৈ আগ্ৰহী হৈ আছে জনাবচোন, আৰু এই আপডেটটো গম পাই কেনেকুৱা লাগিল জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।